So hey guys, মই ভিনক welcome to my new vlog. আজি মই আপোনালোকক মোৰ ফুটবলৰ ফুল ট্ৰেইনিং মানে প্ৰেক্টিচ দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে বলকচোন দেৰি নকৰাকৈ আজি ভিডিঅ' আমি ষ্টাৰ্ট কৰি দিওঁ। গাইজ মই মোৰ ফুটবলটো লৈ ল'ম, তাৰপিছত প্ৰেক্টিচ কৰিবলৈ চিধা ফিল্ডলৈ যাম। এইটো মোৰ ফুটবলটো একদম গোটেই বোকা বোকা হৈ আছে। বোকা নহয়, ধুই দিব লাগিছিলে। ডাইৰেক্ট ফিল্ডতে যাম আৰু দেৰি হৈ গ'ল, 4টা বাজিলে। আৰু গাইজ আজি মোৰ লগত মোৰ দাদা এজনো ফুটবল প্ৰেক্টিচ কৰিবলৈ যাব, মানে সি এতিয়ালৈকে অহাই নাই। আৰু ইহঁতৰ ঘৰটো মানে আমাৰ ঘৰটো একদম ওচৰতে আছে, সেইটো আহি আছে। ইমান দেৰি কৰে হা। আৰু গাইছ ইয়াত আমাৰ সেইদিনাখন মানে খেল পাতিছিলে এই ফিল্ডতে, আৰু ইয়াত কেইজন মানে ক্ৰিকেট খেলি আছে। আৰু আমি এতিয়া গৈ আছোঁ ডাইৰেক্ট ফিল্ডলৈ হা। সেই তাত বল হেৰাই বুলি বল বিচাৰি আছে, অলপ জুম কৰি দেখাই দিম। ৰ'ব সেই তাত। আৰু আমাৰ ফিল্ডটো একদম ওচৰতে আছে সেইটো। তাৰপিছত ইয়াত ক্ৰিকেট খেলে আৰু আমি তাত ফুটবল প্ৰেক্টিচ কৰোঁ। আৰু গাইছ এনেকুৱা চাওঁতে আমিও আহি পাই গ'লোঁ ফিল্ডলৈ। আৰু গাইছ আমিও জোতাটো পিন্ধি ৰেডি হৈ ল'ম, তাৰপিছত ডাইৰেক্ট প্ৰেক্টিচ কৰিম। Aldo ya rasa bisa. Speed. I so speed. Woo! mati. তো গাইছ আজি প্ৰেক্টিছ ইমানতে সমাপ্ত কৰি দিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট নকৰিব, তেনেধৰণে ভিডিঅ' লগ পাম। জয় অসম।